যদি জীৱনৰ ৰঙবোৰে লুকা ভাকু পেলায়, যদি আশাৰ চাকিটি ভূমিও নিজালে। এই ফাইনেল পৰীক্ষাটো দিলোঁ হয়, কিন্তু পৰীক্ষাটো দিলোঁ আকৌ ৰিজাল্টো দিব লাগে কেলেনো? কেতিয়াকেনো ৰিজাল্ট দিব নাজানো আৰু ইমানখিনি ল'ৰা ছোৱালীয়ে খেল কৰিছে, মাথাটো গৰম কৰি দিছে। এই মেট্ৰিক পাছটো যেনে তেনে পাছ কৰিলোঁ, কৰি পেলাই তুমি ইটো মুখত বদনামী হ'লোঁ, সিটো মুখত বদনামী হ'লোঁ, অকল বদনাম বোলে এই চৰকাৰে পাছ কৰাই দিয়েহে মেট্ৰিক পাছ কৰিলি বোলে, হায়াৰ ছেকেণ্ডেৰী বোলে পাছ কৰি চাওঁচোন বোলে। তেনেকৈ কৈ আছোঁ নহয়, ৰিজাল্টটোনো কেলেনো দিব লাগে? দিলেও হয় ৰিজাল্টটো, হ'ব আৰু পৰীক্ষাটো দিলোঁ আৰু কোনো কেলেনো জানো কেনে সঁচাকৈ দেই মাথা চাথা গৰম হৈ যায়গৈ একদম দেই। একদম গুচি যাবগৈ আপেনে চেনে আৰু মোৰ এতিয়া একদম ক'ব নোৱাৰা হৈছে, এতিয়া মুচি দিওঁ এতিয়া শান্তি। য'তে ত'তে মোৰ তাৰ স্বভাৱটো এৰি দিয়া, ডাঙৰ হ'লি তই এতিয়া। এইফালে দি আহি নদীখন গাত খতি ৰৈছে, ডাঙৰ হ'লে স্বভাৱটো এৰা। এতিয়াও শান্তি নাইকিয়া, য'তে ত'তে মুতিবলৈ লৈ আছ। কিমান ডাঙৰ হ'লে নিজকে এবাৰ চাই গৈছোঁ যে শুতে পা তই যে বিলঙনিখনত পৰি আছে যে, তোৰ ঘৰত কাম বন নাই নেকি? তোৰ কাইলৈ পৰহিলৈ ৰিজাল্ট নিদিব? কি কথা ক'বলৈ আহিছ? তেনেকৈ নকবি দেই। মই ৰিজাল্ট হ'বলৈ নাই, নিদিলে ভালহে পাম। ৰিজাল্টটো নিদিলে ভালহে পাম। পৰীক্ষাডাল দিলোঁ আৰু ইমান হেৰি কৰি তহঁতৰ পৰা কামোৰ খাই মাৰে ককায়েৰে একদম খাই দিছে, মগজটো খাই দিছে। ৰিজাল্ট নিদিলে মই ভালহে পাম। এক্সামডাল তিলোৱা তেনেকৈ দেখিছ নাই? ইয়াতে ঘৰটো সাজিম আৰু মই ইয়াতে থাকিম আৰু, তহঁত নালাগে। তহঁতৰ ওচৰত তহঁতৰ লগত নাথাকোঁ, মাৰে ককায়েৰে মিলি মোৰ এই মগজটো খাই দিছোঁ। কি কৰ আকৌ লৈছে চাইডাল কি হ'লে? নামাৰিবি মোক আকৌ কৈ দিছোঁ। নাই মই একো কাৰণে নহয়, নামাৰিবি। কি হ'লে আকৌ? নামাৰিবি হ'ব। তোৰ বেছি হৈছে তোৰ অলপ। ঘৰলৈ যাব লাগে নাই তই? কি যাম নহয়, মই ইয়াতে থাকিম যাম। মই এক্সাম চেক্সাম ল'বলৈ নাই, মাৰে ককায়েৰে মিলি গোটেই মগজটো খাই দিছোঁ। তোৰ মগজটো খাইছোঁ, তোক কৈছিলে নাই? তোক কৈছিলে নাই ভালকৈ পঢ়িবলৈ কৈছিলে নাই তোক? ভালকৈ এক্সাম দিছোঁ মই ৰিজাল্ট নলওঁ। পৰীক্ষাত ফেইল হ'বি বুলি মই গম পালোঁৱেই। আৰু কি কৈছিলি পৰীক্ষাত বোলে মই ফাৰ্ষ্ট ডিভিজন নাম আইফোন কিনিম, বাপেৰ ফোন কিন। তই ঘৰলৈ গৈছনে? ৰিজাল্ট নল। বাপেৰে পঢ়ুৱাইছিলে, সেইবিলাক মা বাপেহঁতে গম পাব। হা এই মাৰে ককায়েৰে মিলি খাই দিছোঁ একদম মগজটো। মুখখন বেছি হ'ব নামাৰিবি। কোন ক'ত আছে? মোক বচাহি মোক বচা মোক বচা মোক বচা। শুনিছ নাই? তোক চা বাম পুখুৰী দেখিয়ে তোক মই কথা মাৰি দিছোঁ। পানী হ'ব লাগিছিলে, একেবাৰে মৰি গ'লিহেঁতেন, গম পাইছ নাই? মাৰিয়ে নেপেলালি কেলে? তোক মাৰি পেলাব লাগে। তই ঘৰলৈ গৈছ নাই? মাৰিয়ে নেপেলালি কেলে? তই ঘৰলৈ গৈছ নাই? নাযাওঁ যা। নাযাওঁ সঁচাকৈ নাযাওঁ? ভাত খাবলৈ নাযাবি আকৌ? যা আঁতৰ নাহিবি মোৰ ওচৰলৈ, নাহিবি। মই ইয়াতে ঘৰ সাজিম, ইয়াতে থাকিম। মাৰে ককায়েৰে মিলি মোক গোটেই খাইছোঁ। বেটি ৰঙা পৰি গ'ল। মই ইয়াতে থাকিম। এনেও মই এক্সামটো দিলোঁ আৰু ৰিজাল্ট ল'বলৈ নাই। মই এনেও ফেইল কৰিম। যাওঁগৈ যা একদম। কি কৰিলে দেখা নাই হ'ব লাগিছিলে, তোৰ দাদা হ'ব লাগিছিল। কি কৰিলেহেঁতেন? কৰিলোহেঁতেন তোৰ কিবা এটা। কি কৰিলেহেঁতেন তই? সৰু দেখিহে সহ্য কৰি আছোঁ। কৈ দিছোঁ তোৰ পৰা কেনেকৈ ল'ম বাৰু মই বাহিৰলৈ? যেনেকৈ নোলাম, মোক কিমান মাৰিলি মইহে জানিছোঁ। তই ইয়াতে থাক, মই যাওঁগৈ। যাগৈ
যাগে যা মই ইয়াতে থাকিম মই শুলোহে ইয়াতে মই ইমান ইয়াতে শুই থাকিম বুলি কৈছে নহয় ৰাতিও ইয়াতে শুই থাকিবি কথা গম নোলোৱা মই যামগৈ মাৰ লগত লগাইছোঁ গৈ তই ডাঙৰ হাতত মোক ক'বাম বুলি কৈছিলি নহয় কিবা কৰিম বুলি কৈছিলি নহয় মই যামগৈ মাৰ লগত লগাইছোঁ গ'লগে অ' বাচিলোঁ গ'লগে যাগে যা তই যাগে মই নাযাওঁ মই ইয়াতে থাকিম নাযাওঁ গধূলিও হৈ আহিলে ইমান দেৰি বহিলোঁ আৰু এতিয়া মোক মাতিছোঁ ঐ খাবি ৰ এই ক'ৰবাত ক'ত দানা পাবি অ' আই ঘৰলৈ গৈ ৰ মই ঘৰলৈ নাযাওঁ বুলি ক'লোঁ